Hello everyone, welcome back to my channel Godavari vlog. আৰু আজি আমি গৈ আছো মেমফিছৰ পূজা চাবলৈ। যোৱা বছৰ খুব কম মানুহ হৈছিলে, এইবাৰনো কি হয় গৈ গম পাম। আমি পূজা আহি পালো, এতিয়া ভিতৰত যাম। এই চাৰিওফালটো দেখাই দিছো, খুব ধুনীয়া। এইটো আহি আমাৰ ইয়াত সোমাইছে। এইফালেদি ভিতৰত সোমাব লাগিব। আমি যাম এতিয়া সেইফালে। সি অলপমান খেলিছে, খেলি লওঁ। আমি সোনকালে আহিছোঁ। পূজা মানে তৈয়াৰী হৈহে আছে, বস্তুবিলাক যোগাৰ কৰি আছে, ফল মূল কাটি আছে। মানুহবিলাক আহিয়ে পোৱা নাই, আমি বহুত সোনকালে আহিছোঁ। এয়া দেৱলীনা, ইহঁতে চবে ধুনীয়াকৈ শাৰী পিন্ধি আহিছে। মোৰো চাদৰ মেখেলা শাৰী পিন্ধিব মন আছিল, কিন্তু নহ'ল। মই ভাবাই নাছিলোঁ নিজকে ইমান শকত হোৱা বুলি। এটা ব্লাউজো মোৰ তাত নিজুৰে। এইফালে অনুশ্ৰী আছে, তাই ঠিকছে নাৰিকল কাটিলে। এয়া পূজাৰ ফল মূলবিলাক ইয়াতে কাটি আছে, যোগাৰ কৰি আছে। কাটা হৈ গ'ল। মই একো কৰা নাই, মই ভিডিঅ' বনাই ঘূৰি আছোঁ। আৰু এয়া অনুশ্ৰী, তাই ঠিকছে নাৰিকল কাটিলে, ইমান ধুনীয়াকৈ কাটে। আৰু এইফালে পাণ পূজাৰ কাৰণে লাগে, পাণবিলাক ধুনীয়াকৈ ৰোল বনাই আছে। লাহে লাহে আহিব মানুহবিলাক, আহি এইবাৰ মানুহ হ'ব যেন লাগিছে, গম পাম অলপ পিছত। এয়া পূজাৰ কিমান যোগাৰ। এয়া আমাৰ মেমফিছৰ দুৰ্গা মা। এইফালে টেবিলত কিবা কিবি সজাই থৈছে। এয়া দুখন বিচনী কি ধুনীয়াকৈ আঁকিছে। এয়া গুড্ডা গুড্ডিৰ বিয়া, এইখন কোলাটো ধুনীয়াকৈ আঁকিছে। আৰু এইটো দুৰ্গা মা, মিড চাউথ বেংগলী এছ'চিয়েশ্যন, এওঁলোকে এই পূজাখন পাতে। এয়া ফল মূল, তৰমুজ, আম, তাৰপিছত ঢেৰ কিবা কিবি আছে, এইবিলাক কাটি থৈ দিছে। মিঠাই আছে, পায়স আছে, গাখীৰ আছে, ঢেৰ কিবা কিবি আছে। আৰু এইফালে আমাৰ এখেতে ষ্টেজত উঠি অকলে অকলে জঁপিয়াই নাচি আছে। বিৰাট ফূৰ্তি পাইছে এইবাৰ আহি। আগৰবাৰ আহিছিল যদিও ইমান ফূৰ্তি মানে কৰা নাছিল, আৰু এইবাৰ বিন্দাছ নাচি আছে অকলে ষ্টেজত উঠি। একদম মন দি চাই আছে, কিনো বস্তু কি লৈ আছে হাতত। এবাৰ সেইটো চাইছে, এবাৰ এইটো চাইছে। আমাৰ যে কইনাক দৰাৰ ওচৰত লৈ আহিলে মুখখন ঢাকি লৈ আহে, ঠিক তেনেকৈ দুৰ্গা মাৰ মুখখন ঢাকিছে। আগতে নিয়মবিলাক ভালকৈ আমি কেতিয়াও দেখাই নাছিলোঁ, কাৰণ আবেলি হ'লে মণ্ডপে মণ্ডপে ঘূৰিহে ফুৰোঁ। গোটেই দিনটোত কি নিয়ম কৰে এইবিলাক দেখা নাপাওঁ। এইফালে চাহৰ ব্যৱস্থা আছে, চাহ খাই আছে। আৰু এইফালে টিকলা টিকলিবিলাকক আৰ্ট কৰিব লগাই দিছে। এয়া আমাৰ নাইলকো বাপেকে এটা মেকুৰী আঁকি দিছে, সেইটোত কালাৰ কৰিব দিছে। এয়া ৰ'দ আহি গ'ল। লাহে লাহে মানুহবিলাক আহি আছে। এই গোটেই ৰুমটো মোটামুটি ভৰ্তি হৈছে, আৰু আহিব চাগে, অহাৰ সময় আছে। এয়া অনুশ্ৰী, দেৱলীনা, এয়া সেইটো শুই আছে। আৰু আমাৰ এইটোতো আজি ষ্টেজৰ পৰা নামাই নাই, তাতে ডান্স কৰিছে, বাগৰিছে, খেলিছে, খুব ফূৰ্তি। মানুহবিলাকে অঞ্জলি ল'ব ৰৈ আছে, অকণমান পিছত অঞ্জলি দিব চাগে। এয়া শাৰী আছে, ইয়াতে কমিটিৰ ফালৰ পৰা বহুত শাৰী ৰাখি থৈ দিছে। কোনোবাই যদি কিনিব পাৰে, যিহেতু ইয়াত শাৰীৰ দোকান নাই।
গতিকে কোনোবাই বিচাৰিলে কিনিব পাৰে। এইখনত $199 কাঞ্চিপুৰম হয়, এইখনত $60, এইখনত $50, বিভিন্ন ধৰণৰ আছে শাৰী। এই অনুশ্ৰী আৰু দেৱলীনাই চাই আছে। মোৰ শাৰীৰ বিষয়ে ইমান জ্ঞান নাই, গতিকে নাজানো ক'ত কি দাম, কেনেকুৱা কি কথা। এইটো আকৌ ললিপপ লৈ ঘূৰি আছে। শাৰীবিলাক দেখাই দিছোঁ মই। ধুনীয়া ধুনীয়া শাৰী আছে, তাৰপিছত বেগো আছে, মংগলসূত্ৰও আছে। আমাৰ পাটৰ কাপোৰৰ নিচিনাও মই দেখা পাইছোঁ। এই চাদৰ মেখেলা নে শাৰী, কিন্তু গম পোৱা নাই। ধুনীয়া ধুনীয়া কাপোৰ আছে। পিছে দামবোৰ নাজানো মই, দামবোৰ কিজানি ধুনীয়াই হ'ব। এইফালে পুৰা একদমে পূজা চলিয়ে আছে, বহুত কিবা কিবি নিয়ম থাকে, সেইবিলাক কৰিয়ে আছে। আমি এনেই ঘূৰি আছোঁ আৰু এইফালে সেইফালে, মাজে মাজে চাহ খাইছোঁ। এইটো কিমান ডাঙৰ, এইটো শংখ বজাইছে। ইমান ডাঙৰ শংখ বজোৱা মই দেখাই নাছিলোঁ। বহুত কিবা কিবি পূজাত বজোৱা এইবিলাক বজাই আছে, মই নামবিলাক নাজানো। এইফালে এইফালে ঘূৰি থাকোঁতে ধুনীয়া ফ্ৰেম এটা চকুত পৰিলে। মই কেইখনমান ফটো ল'লোঁ, খুব মজা লাগিছে। এয়া এতিয়া বাহিৰত ওলাই আহিলোঁ। এয়া বাহিৰত, ভিতৰত জুই জ্বলাব নোৱাৰে। এয়া বাহিৰত এইটো নিয়মটো কৰিব, হৱন হ'ব চাগে। এইটো কৰা হ'লে আকৌ ভিতৰত যাব। ইয়াৰ পিছত চাগে অঞ্জলি দিব, এইখিনি কৰা হ'লে। আৰু অঞ্জলি হোৱাৰ পিছত আমি পূজাৰ খিচিৰি খাব পাম। ভোক লাগিছে, একো খাই অহা নাই, পেটটো একদম কৰাই আছে। আমাৰ কিবা ফূৰ্তি লাগিছে নালাগিছে নাজানো, কিন্তু আজি তাৰ তামাম ফূৰ্তি। আৰু এই এসোপামান লগ পাইছে, গোটেইকেইটাই দৌৰি চিঞৰি একদম উৎপাত লগাই আছে গোটেই ষ্টেজখনত। এতিয়া আৰু আমাৰ দিন গৈছে, সিহঁতৰে এনজয় কৰাৰ সময়। সিহঁতে যি ইচ্ছা কৰক আৰু, তাক এৰি দিছোঁ আমি। খেল যিমান ইচ্ছা খেল। আৰু এইফালে এই টিকলা দুটা এই লাইটটোৰ ওচৰত যে বহি লৈছে, নুঠে আৰু। লাইটটোত হাতখন দি থৈ দিয়ে, লাইটটোৱে কালাৰ চেঞ্জ কৰি আছে। তামাম ফূৰ্তি পাইছে, বহি লৈছে একদম। এয়া এতিয়া কুমাৰী পূজা আৰম্ভ হৈছে। সৰু ছোৱালীজনীক ধুনীয়াকৈ সজাই মেলি বহাই দিছে আৰু তাইক পূজা কৰিব এতিয়া। কুমাৰী পূজাটো মই ফাৰ্ষ্ট মেম্ফিছত আহিয়ে মই গম পাইছোঁ, কুমাৰী পূজা যে হয়, দুৰ্গা পূজা। আৰু এয়া এইফালে খানা ৰেডি, এই ধুনীয়াকৈ ভৰাই আছে। এয়া বেঙুনী, সেইফালে বিলাহীৰ টক, আৰু কি কি আছে মই দেখাই যাওঁ। এয়া বিলাহীৰ টক, এয়া মিক্স ভেজ আৰু খিচৰি, আৰু এয়া টেবিলত মিষ্টান্ন পায়স ভৰাইছে। এনেকুৱা ভোক লাগিছে দেখি মানে থাকিব পৰা নাই। তেতিয়া টিকলাবিলাকে বহি বহি আৰ্ট কৰি আছিল যে, সেইবিলাকে ইয়াতে আঁৰি দিছে। এয়া নিবিড় প্ৰয়াস দাসে কালাৰ কৰি দিছে, বাপেক আৰ্টিষ্টে সেইটো মেকুৰীটো আঁকি দিছিলে। এইটো ভালে কৰিছে। এতিয়া সিহঁতে আঁকা এইবিলাক এনেকৈ বেৰত আঁৰি দিয়াই ফূৰ্তি পাইছে ল'ৰা ছোৱালীবিলাকে। এতিয়া অঞ্জলি দিব। নমস্তুতে নম প্রচণ্ডে পুত্রদে নিত্যং সুপ্তুতে সুরনায়কে কুলদত্ত করে দেবী
জল দেহি নমস্তুতে। ওকে ছেড়ে দাও না নিচে, এখানে কোলে দিয়েছো। আমি অঞ্জলি চঞ্জলি ললো, এতিয়া ওলাই আহিছোঁ বাহিৰত। না ভিডিও ভিডিও করতে পারিনি, ছেলে কোলে নিয়ে ঘুমোচ্ছে, ভিডিও করবে। এয়া খানা এতিয়া খাম ঠিকছে। খিচিৰি, তাৰপিছত বেঙেনাৰ বৰা, তাৰপিছত আছে বিলাহী টক আছে, তাৰপিছত মিক্স ভেজ। গোটেইবিলাক দেখি একদম টেষ্টি হ'ব যেনে লাগিছে, খাই চালে গম পাম। আৰু পায়স আছে লগত। সি বিলাহী খাই আছে। আমাৰ টিকলাটোৱে বিলাহীৰ টকখিনি খাই ভাল পাইছে, সি চামুচেদি সেইখিনিকে খাই আছে। এই অনুশ্ৰী ভাল বুদ্ধি ওলাইছে একদম। গাড়ীখন আমাৰ ডাইনিং টেবুল বনাই লৈছে। এই ৰ'দক মাকে টানি টানি লৈ আহিলে, 1 ছেকেণ্ড বহি নাথাকে এই ল'ৰাটো, দৌৰি থাকে পিল পিলাই। আৰু য'তে যি পায় গছে বনে তুলি মুখত দি দিয়ে। খোৱা লোৱা হৈ গ'ল। এতিয়া টিকলাকেইটাই আৰু অকণমান দৌৰিব আহিছে, ইয়াতে ষ্টেজত উঠি লৈছে। আমি আৰু বেছি দেৰি নকৰোঁ, ৰাতিপুৱা 10 বজাতে আহি পাইছিলোঁ আমি। এতিয়া লাহে লাহে ঘৰত যাওঁ। ইহঁতৰো বজাৰ কৰিব আছে, ইণ্ডিয়ান মাৰ্কেটখন ওচৰতে ইয়াৰে, গতিকে তাত সোমাই যাব। আমি চিধাই ঘৰতে যামগৈ এতিয়া। ঠিক আছে, কেনেকুৱা পালে ভিডিঅ'টি চাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব। আৰু যিয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। পুনৰ লগ পাম মোৰ নেক্সট ব্লগত। বাই।